Hello friends, welcome back to my YouTube channel Azhar Vlogs. तो आई की জায়গার নাম নাজনো তো জায়গাটার নাম আমি বালিগুছি পার হয়েছো বর্তমান তো দলা এখানৰ ওপৰত যেতিয়া কালী মন্দিৰ এটা আছে ৰব আপোনালোকক দেখি আছো তো এইটো হৈছে কালী মন্দিৰ ধুনীয়া বনাইছে ধুনীয়া কালী মন্দিৰ ভাইয়াত বিকাশ ৰাস্তাৰ কাষতে পাব এইটো আপোনালোকে কামেৰ মন্দিৰটো শ্ৰী শ্ৰী যোগেশ্বৰ দেৱালয় কি ধুনীয়া গীত বৰ্তমান আমাৰ কথোপকথন চলি আছে ক্লাছ 9-10 পঢ়া কথা কৈ আছে আমি পঢ়ি আছো এতিয়া কি ডিগ্ৰী অন্য প্ৰতি ব্যৱহাৰ আচ্ছা ব্যাখ্যা কৰি দিম বাৰু মানে প্ৰতিমাটো ইনামে ধুনীয়া নহওক তাতে যি ৰস লৈ আৰু নাহানে ফাৰ্ষ্টকে আছি গতিকে চাইডত আহা ভাইটি মোৰ জীৱনৰ লক্ষ্য ইণ্ডিয়ান আৰ্মি তাৰপিছত তোমাৰ হেৰি দিব তাৰপিছত আৰু মোৰ আমাৰ জীৱনৰ টেষ্ট পৰীক্ষাটো লিখছো এখানে আইছি মেট্ৰিকতো এখানে আইছি লেখি কম আৰু হৈছে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ফাইনেলতে এখন আইছি হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ টেষ্টতে এখন আইছি তুমি হেৰি বছৰ লিখলে 5 বাৰ লিখলে এখন ৰচনা হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ফাইনেল পৰীক্ষা এইচ ফাইনেল তাতে এখানে ছয়বাৰ মানে যিবাৰ দিছো সেইবাৰ মোৰ প্ৰিয় গ্ৰন্থ আইছি আৰু সেখানে লিখছো মুগাছ আইছি তেওঁৰ মুগাছ যেতিয়া মানে কি বুলি কয় 6টা পৰীক্ষাত তুমি আহান ৰচনাই লিখছ বাপৰে বাপ মোৰ মিলিটাৰী গান আছিল মিলিটাৰী গান কত নাম্বাৰ দিবেন মই এখন ৰচনা পাইছিলো প্ৰস্তুতি নামৰ কিতাপখনৰ পৰাই প্ৰস্তুতি জংগম আছিল মানে কিতাপখনৰ ৰচনাখন কিয়খন জংগম আছিল জংগমখন মইতো পঢ়া নাছিলো আৰু বস আহান মই নিজে মুখস্থ কৰিলো লৈ ফেলে তাৰ পৰা মেইন কথাখিনি বনাবলে পিছত পঢ়িছো কিতাপখন পঢ়া ইচ্ছা আছিল পিছত পঢ়িছো মই এতিয়া ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীৰ পৰা আনি পেলাই কিতাপখন পঢ়িছো ভাল হৈছে দেৱেন্দ্ৰ চুতীয়া লিখি কিতাপখন দেৱেন্দ্ৰ চুতীয়া তাতে মানে ম্যানমাৰৰ যেতিয়া মানে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যেতিয়া জাপানে ম্যানমাৰ হেৰি কৰিছিল আক্ৰমণ কৰিছিল তেতিয়া বহুত ভাৰতীয় মানুহ আছিল ম্যানমাৰত আৰু ম্যানমাৰৰ পৰা ভাৰতক লৈকে মানুহবিলাকৰ প্ৰব্ৰজন হৈছিল তাহাঁতে বহুত কষ্ট হেৰি কৰি পেলাই আহিব লগা হৈছিল বহুত মানুহ মাৰা হৈছিল আৰু সেইটো কথাক লৈ উপন্যাসখন ৰচনা কৰিছিল ভাল লাগে আপোনালোকেও পঢ়ি চাব মই বহুত তো এটা কি থাকিলে তো এই নতুনকে ৰিলিজ হ'ল লাইফ অফ ড্ৰাইভাৰ এটা আমাৰ ফালৰ পৰা কি থাকিলে তো অনুৰোধ এটা থাকিল আৰু অসমীয়া কিতাপ পঢ়িব বহুত পঢ়িব ভাল সাহিত্য অসমীয়া সাহিত্য মানে সেইটো লাইনৰ এখন কিতাপ পঢ়িলে আৰু বেলেগ গিলাও পঢ়িবৰ মন যাব মানে বহুত পুৰণি সাহিত্য অসমীয়া সাহিত্য আৰু তাৰপিছত মানে সেই কি বুলি কয় আমাৰ অসমীয়া সাহিত্যতে মানে কি হৈছে লাহে লাহে মানুহজনৰ অসমীয়া সাহিত্যৰ প্ৰতি মনটো বিচলিত হ'ব ধৰিছে এতিয়াতে হ'ব নিদিয়ে অসমীয়া সাহিত্যতে আগবাঢ়ি লৈ যায় তাৰ কাৰণে আপোনালোকৰ অনুৰোধ তো কিতাপ পঢ়ক বেলেগ নপঢ়িলেও আৰু ফ্ৰীটো টাইম বহুত পায় হয়তো আপোনালোকে মোবাইলটো পঢ়িব পাৰে ন অপশ্যন আছে আজিকালি চিটেপ আছে বা অনলাইন চাৰ্চ কৰিলেও পোৱা যায় তো মুঠতে পঢ়ক আৰু ইংলিছ পঢ়া নাই অসীমতৰ হেৰাল সীমা নপঢ়া মানুহ নাই নেকি ভাল লাগে জানো কোনোবা আছে আৰু সেই তাৰমানে গাড়ীত আহি পেলাই মন্দিৰ চোৱা বা কিবা কৰা বা ফুৰিব যোৱা সেইটো সুকীয়া আমেজ আৰু এইটো হ'ল চাইকেল মাৰি অহাটো তাতকৈ বেছি সুকীয়া আমেজ হয়নে নহয় দীপংকৰ চাইকেল মাৰা আমেজটো কেনেকুৱা সুকীয়া ন ৰাতিপুৱা চাইকেল লৈ তাকো চানডে গাড়ী মটৰৰ হাৱা নাই কিবা নাই ধূলা নাই মানে ধুনীয়া আৰু সুন্দৰকৈ বোৱা ল'ব পাৰি
ধুনীয়া আপোনালোকে আহিব কেতিয়াবা ট্ৰাই কৰি চাব ৰাতিপুৱা চাইকেল কষ্ট হ'ব অলপ কিন্তু সেই কষ্টৰ যিটো আনন্দ না সেইটো আপুনি গাড়ীত নাপায় গাড়ীত নাপায় সঁচা কথা একদম ৰিয়েল কথা তো আহিব আপোনালোকে চাইকেল লৈ আহিব যিমান পাৰে সিমান চাইকেল চলাবৰ কাৰণে চেষ্টা কৰক তো আহি পাগলাদাৰ দলং এখন পালোঁ আগত দুটা যাই আছে বগাটোৰ পিছফালে আমি দুয়ো যাই আছোঁ কি ধুনীয়া ভিউ ৰাতিপুৱাৰ পৰিৱেশ এইফালে আছে আমাৰ পাগলা নদী ধুনীয়া পৰিৱেশ অলপ সেইটো মূৰে ৰখিম নেকি দিবংকৰ অলপ সেইটো মূৰে ৰখিম দে কুনি কুনি স্নান কৰা না কৰিলোঁ স্নান দুখ পাব মানে ভৰি চৰি কিবা হৈ যাব Alessa দেৱালয় এইটো হৈছে আল্লেছা দেৱালয় তো আহিলোঁ এতিয়া চাইকেল পাৰ্কিং কৰোঁ চাইকেল পাৰ্কিং হৈ গ'ল তো ৰ'ব আপোনালোকক ভিউটো দেখাম তো গাইছ এইটো মন্দিৰৰ ভিতৰৰ পৰিৱেশ তো আপোনালোকক কেতিয়াবা আহিব তো কালীমা মন্দিৰ এইটো মেইন মন্দিৰ তো চাওক ভিতৰৰ ভিউটো কি ধুনীয়া ভিতৰৰ ভিউ এইফালে চাওক এইটো ৰজা শিৱসিংহৰ দিনৰে আছিল ৰজা শিৱসিংহই বনোৱা 1897 চনৰে ভূমিকম্পত বহি গৈছে হেৰি দীপংকৰ 1897 ন 97 তো শিৱসিংহৰ দিনৰে এইটো আছিল 1897 চনৰ ভূমিকম্পত বহি গৈছে এইটো নতুনকৈ বনোৱা এইটো যেতিয়া বহি গৈছিল তাৰপিছত এইটো বনোৱা হৈছে তো আপোনালোকে আহিব হিষ্টৰিক প্লেচ না দীপংকৰ ডাঙৰ কালী পূজা হয় তাৰপিছত ভঠেলি বাল্যেশ্বৰ ভঠেলি বুলি বিখ্যাত আৰু এতিয়া আপোনালোকে পঞ্জিকা চাব এই পঞ্জিকা বা হেৰি কেলেণ্ডাৰ চেলেণ্ডাৰত লেখা আছে বাল্যেশ্বৰ ভঠেলি ইমান তাৰিখে নাম থকা তো আহিব আপোনালোকে এই চাইডত এইটো আছে এই এটা আছে তো এই ভূমিকম্পত বহি গৈছে মানে ধুনীয়া প্লেচ আৰু ৰাতিপুৱা আহিব আপোনালোকে পুৱাৰ ভাগত আহি বেছি ভাল লাগে তো বাহিৰৰ পৰা পৰিৱেশ এইটো ইয়াতে আপোনালোকে পাৰা চাৰা এৰি দিব পাৰে তো নিশ্চয় আহিব একবাৰ হ'লেও ধুনীয়া পৰিৱেশ আগতে বাৰু ডাঙৰ ইউটিউবাৰগিলাখনে দেখিছে বাৰু এইটো তথাপিতো আজি মই দেখুৱালোঁ অলপ হ'লেও কিজানি ইউনিক পাইহে বিকাশ এই মোবাইলত বিজি বহু এইটো আছে পুখুৰী পাৰ ন বাল্যেশ্বৰ এইটো বহুত ডাঙৰ পুখুৰী তো পিছফালে আছে মোৰ পিছফালে আছে পুখুৰীটো বহুত ডাঙৰ পুখুৰীটো অলপ আন্ধাৰ দেখা পাব বাৰু সূৰ্যটো সেইটো চাইডৰ পৰাই মানে ৰাতিপুৱাৰ না সূৰ্যটো পূব চাইডে আছে তো আন্ধাৰ অলপ দেখা পাব পাৰে এইফালৰ পৰা হ'ব ভিউটো দেখোন ভিজি আছে কি হ'ব তই বিদ্যমান এটা ছাদটো খুলি পেলাই তোমাৰ মুচি দেচোন ছাদটো খুলি পেলাই মুচি দে ছাদটো খুলি পেলাই কাম নাই কাৰণেতো মুচি দিয়া মই কি বেয়া কথা কৈছোঁ আৰে তোমাৰ বোলে কাম নাই তো ধুনীয়া পৰিৱেশৰ মাজত আমি তোৰ ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল তো বাই বাই